So guys, welcome to my YouTube channel Honkani Time. আজি আছো পাগলাদিয়া দলঙৰ ওপৰত আৰু প্ৰতিমা বিসৰ্জনৰ মানে এটা আপোনালোকক দেখাবলৈ আহিলোঁ। আমাৰ ইয়াত বিভিন্ন ধৰণৰ মানে বিভিন্ন ঠাই পূজা মণ্ডপৰ পৰা প্ৰতিমাবোৰ আনে, ইয়াত বিসৰ্জন দিয়ে মানে আৰু বহুত মানুহ আহে ইয়াত মানে একদম আহি ভাল লাগে একদম। তো পলম নকৰোঁ, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ আজি আহিছোঁ দুৰ্গা পূজাৰ মানে দেৱী বিসৰ্জন চাবলৈ আৰু এই আমাৰ ইয়াতে ওচৰত নদী যিটো পাগলদিয়া নদী ইয়াতে আজি হৈ আছে। আপোনালোকক দেখাম গোটেইখিনি মানে ক'ত কেনেকৈ ক'ৰ মূৰ্তি আহি ইয়াতে গোটেইখিনি দেখাম। আৰু মই যাই আছোঁ একদম বেয়া লাগি আছে মনটো, কাৰণ বহু বছৰৰ মূৰত পূজা আহিল আজি আৰু বিসৰ্জন। আৰু তাৰপিছত এইফালে আপোনাৰ একদম মানুহ চানুহ ভৰ্তি গৈছে, চাৰিওফালে একদম মানুহে আপোনালোকক দেখাম। এতিয়া কি কৰিব আৰু উপায় নাই। আৰু তাৰপিছত আৰু এইফালে আপোনাৰ বস্তু একদম আৰু চাৰিওসকলে ব্লগটো কেনেকুৱা হয় কি হয় সকলোৱে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু এইফালে দেখিছেনে একদম এইফালে আৰু পুৰা একদম হেৰি কৰি আছে, একদম তামাম দুৰ্গা মাই আৰু গাড়ী চাড়ী একদম ব্লক হৈ গৈছে একদম, আৰু উপায় নাই কি কৰিব। আৰু তো গাইছ আকৌ আপোনালোকক দেখালোঁ, ইয়াত দেখাই থাকিম একদম ধুনীয়াকৈ। আৰু মানে ইয়াত প্ৰতি বছৰে মানে ইয়াত এই মানে যিটো দেৱীৰ বিসৰ্জন প্ৰতি বছৰে ইয়াত হৈ থাকে। আৰু আপোনাৰ মানে আগতে মোৰ চেনেল নাছিল না, কাৰণে আপোনালোকক দেখাব পৰা নাছিলোঁ। এতিয়া মোৰ চেনেলটো খুলিছে, আপোনালোকক দেখাম গোটেইখিনি। আৰু একদম মানে যাবলৈ চেষ্টা কৰিম। দেৱী এতিয়া মানে এখনে প্ৰতিমা আনিছে, তাৰপিছত আহিব ইয়াত আমাৰ বৰবৰী আহিব, তাৰপিছত বিভিন্ন ঠাইৰ পৰা আহে ইয়াত, আপোনালোকক গোটেইখিনি দেখাম। আৰু এইফালেৰে ইয়াত এটা ৰাস্তা আছে, এইফালেৰে মানে নদীলৈ যাব, আপোনালোকক দেখাই দিম কোনফালেৰে যায়। আৰু তো আপোনালোক এইটো ৰাস্তাৰে যাব, এইফালে এইটো ৰাস্তাৰে একদম যাব একদম নদীলৈ। আৰু বাকী চাই থাককচোন কেনেকুৱা হয়, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব একদম বঢ়িয়াকৈ। আৰু এই পুৰা একদম আমাৰ অৰূপ আছে ইয়াত, এই মানে দোকান চোকান একদম ভাল। আৰু কেনে খবৰ? একদম আমাৰ অৰূপ আছে ইয়াত, একদম দোকান চোকান দি একদম মানে ইয়াৰ ফাটা হৈছে একদম। আপোনালোকে আহে ইয়াত নলবাৰী ফালে যেতিয়া যাব, ইয়াত দোকানত ৰখিব, একদম বস্তু ল'ব, আৰু মোৰ নামটো ক'ব, অলপ ডিছকাউণ্টো পাব। আৰু বাকী কেনে মন চন কিজানি বেয়া ন, বহু বছৰৰ মূৰত পূজা আহিল, পূজা শেষ হ'ল, আজি গ'ল। ঠিক আছে বাৰু, লগ পাম। আপোনালোকে চাই থাকক সম্পূৰ্ণ ব্লগটো কেনেকুৱা হয়। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু কাষত থকা বেল আইকনটো দবাই দিব, মানে তেতিয়া মানে নতুন ভিডিঅ'গিলা পাই থাকিব মোৰ। আৰু গোটেইখিনি আপোনালোকক আজি দেখাই থাকিম ধুনীয়াকৈ একদম।
আমাৰ লগত আছে মোৰ এজন বন্ধু আমি একেখন স্কুলতে পঢ়িছিলোঁ আৰু লগ পালোঁ ভাল লাগিল আৰু ইয়াত আহিছে মানে দেৱীৰ প্ৰতিমা বিসৰ্জন চাবলৈ আপোনালোকক দেখাই আছোঁ একদম গোটেই হেৰি আৰু কি ক'বা কি ক'ম আজি বেয়া লাগিছে আমাৰ দেৱী বিসৰ্জন দিছে বহুত এনজয় কৰিলোঁ 2 বছৰৰ মূৰত ভিতৰত আমাৰ 3 বছৰৰ মূৰত বহুত এনজয় কৰি আজি আৰু বেয়া লাগিল এনজয় কৰিলোঁ আজি একদম বহুত ভাল লাগিছে বাকী আৰু কি ক'ম আৰু পিছত এনজয় কৰিলোঁ বহুত ঘূৰিলোঁ আৰু বন্ধু দিয়া ভিডিঅ'টো বনাই আছে সকলোৱে লাইক আৰু কমেণ্ট মাৰিব আৰু শ্বেয়াৰ কৰক আৰু বঢ়িয়া আৰু কি মোৰ লগৰ ল'ৰা এইবোৰ চব পিছফালে আছে মানে ইহঁতে মোক তামান ছাপোৰ্ট কৰি আছে যাকে লগ পাইছে তাকে ছাবস্ক্ৰাইব কৰিব পাৰিছে আপোনালোকে কৰক ছাবস্ক্ৰাইবটো নহ'লে আৰু বেয়া হৈ যাব একদম আৰু একদমেই আমাৰ ইয়াৰ না হাই চম্পা আৰু আমাৰ ভৱিষ্যত আছে গোটেইবিলাক একদম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে চব ভাল ঐ বা আমাৰ মেধিদা আছে একদম আমাৰ মেধি আহিছে ইয়া তো বঢ়িয়া একদম লাগি আছে কি ক'বা পূজা কেনে একো নকয় মানে তাৰমানে ঘূৰি ফুৰি আহিলে একদম ঘামতে একদম যি ভাগৰ লাগিছে এতিয়া একো নকয় তো চাই থাকক আপোনালোকক দেখাই আছোঁ আপোনালোকে দেখাম লাইক চাৰ্জ কৰিব নালাগে আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো গাইজ ইয়াতে মানে প্ৰতিমা বিসৰ্জন হৈ গ'ল বহুত ঠাইৰ পৰা আহিল প্ৰতিমা বিসৰ্জন দিলে আৰু আপোনালোকক দেখালোঁ আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বাৰু ক'বলগীয়া নাই বাৰু মনটো খুব বেয়া মানে কি 3 বছৰৰ মূৰত দুৰ্গা পূজা হ'ল আজি একদম দুৰ্গা মা গুচি গ'ল মানে কথাটো হ'ল কি সকলোৱে মানে সুখ শান্তিতে থাকক আৰু নতুন ভিডিঅ' লৈ আহিম আপোনালোকক দেখাম আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব আৰু এতিয়া গধূলিও হ'ল মানে সকলোৱে ঘৰে গ'ল এতিয়া ময়ো যাওঁ তাৰপিছত এতিয়া ইয়াত এতিয়াও মানে কিছুমান মানুহ আছে এইফালে আছে মোৰ পিছফালে আছে এইবোৰ এইফালে আৰু আপোনালোকক কৈছোঁ মানে প্ৰতিমা এইবাৰ ইটোফালে নহয় এইবাৰ সিফালে বিসৰ্জন দিছে যে আপোনালোকক দেখাব নোৱাৰিলে আৰু আপোনালোকক দেখালোঁ গোটেইখিনি একদম মানে ধুনীয়া কৰি তো চাই থকাৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাই থকাৰ কাৰণে মানে সকলোকে ধন্যবাদ দিছোঁ আৰু নতুন ভিডিঅ' লৈ আহিম আপোনালোকক দেখাম বিভিন্ন ঠাইৰ পৰা তো সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে আজিলৈ ইমানতে এৰিলোঁ বাৰু